নমস্কাৰ বন্ধুসকল, লুইতপুৰীয়া এডুকেশ্যন অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম টেন্সৰ বিষয়ে। ইংৰাজী বিষয়টোৰ টেন্সত থাকে আটাইতকৈ অধিক নম্বৰ। টেন্সৰ তিনিওটা ভাগত চাৰিটাকৈ উপভাগ থাকে। সেয়া পাষ্ট, প্ৰেজেণ্ট, ফিউচাৰ। প্ৰেজেণ্ট টেন্সৰ ভাগকেইটা হ'ল চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰম্ভ কৰিছোঁ চিম্পল প্ৰেজেণ্টৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ কেনেকৈ কৰিব পাৰি। গ্যাৰেণ্টি দিছোঁ, চিম্পল প্ৰেজেণ্টৰ সম্পূৰ্ণ নম্বৰ লাভ কৰিবা। চিম্পল প্ৰেজেণ্টৰ গাঁথনি হ'ল ছাবজেক্ট প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট। এতিয়া আহিছোঁ আমি এটা বাক্য কেনেকৈ চিনি পাম যে চিম্পল প্ৰেজেণ্টত আছে। চিম্পল প্ৰেজেণ্ট অৰ্থাৎ প্ৰেজেণ্ট ইনডেফিনিট, অভ্যাসগত আৰু চিৰসত্য বাক্য। অভ্যাসগত আৰু চিৰসত্য বাক্য এই টেন্সত থাকে। হেভিচুৱেল আৰু ইউনিভাৰ্চেল ট্ৰুথ কথাবিলাক এই টেন্সত থাকে। চিৰসত্য বাক্যবোৰ যেনে দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, সূৰ্য পূব দিশত উদয় হয়। ৱাটাৰ হেজ ন' কালাৰ, পানীৰ কোনো বৰণ নাই। দ্য স্কাই ইজ ব্লু ইত্যাদি। আনহাতে অভ্যাসগত বাক্য হ'ল আই অলৱেজ গ' টু স্কুল অন ফুট, হি অলৱেজ গোজ টু বেড এট 9 PM, দে অলৱেজ টেক টি ইন দ্য মৰ্ণিং ইত্যাদি। আৰু শ্বৰ্টকাটত যদি নম্বৰ পাব বিচাৰা তেন্তে তলৰ মই দিয়া শব্দকেইটা লক্ষ্য কৰা। অলৱেজ, এভৰি ডে, নাও এ ডেইজ, ছামটাইমছ, জেনেৰেলি, ইউজুৱেলি, অফেন, দিজ ডেইজ, এক্সেট্ৰা। এই শব্দকেইটা মনত ৰাখিবা। কোনো এটা বাক্যত যদি এই শব্দকেইটা থাকে তেনেহ'লে নিশ্চিত হ'বা যে বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে। এতিয়া আহিছোঁ কেনেকৈ ছল্ভ কৰিবা প্ৰব্লেমবোৰ। ধৰা হওক আই অলৱেজ উইদিন ব্ৰেকেট গ' টু স্কুল অন ফুট। এতিয়া চোৱা, আই অলৱেজ উইদিন ব্ৰেকেট গ' টু স্কুল অন ফুট। এই বাক্যটো সমাধান কেনেকৈ কৰিম? আমি গাঁথনিৰ কথাটো মনত আছে নহয়, ছাবজেক্ট প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট। ঠিক তেনেকৈ কৰিম আমি এতিয়া আই অলৱেজ গ' টু স্কুল অন ফুট। দেখিলা নহয়, মূল ভাৰ্বত কোনো পৰিৱৰ্তন হোৱা নাই। ভাৰ্বটো যেনেকৈ আছে তেনেকৈ বহিছে আৰু অবজেক্টটো অবজেক্টৰ জেগাত বহিছে। ইয়াত গ' মূল ভাৰ্বটো মূল ৰূপত ব্যৱহাৰ কৰা হৈছে। এই টেন্সত ভাৰ্বটোৰ কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ যেনেকৈ আছে তেনেকৈয়ে বহিব। কিন্তু যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, আকৌ কৈছোঁ, যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেন্তে ভাৰ্বৰ শেষত এছ বা ই এছ যোগ দিব লাগে। কি কৰিব লাগিব? যে ভাৰ্বৰ শেষত এছ বা ই এছ যোগ দিব লাগিব। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কি কি আছিল? হি, চি, ইট আৰু এটা নাম। হি, চি, ইট আৰু এটা নাম। আৰু যদি হি, চি, ইট আৰু এটা নাম বুজায় তেনেহ'লে মূল ভাৰ্বত এছ বা ই এছ লগাব লাগিব। যেনে হি গোজ টু মাৰ্কেট, চি টেক্স টি, ইট টেক্স 3 hours টু ৰিচ জু ৰোড, ৰবি ৰাইটছ পয়েম ইত্যাদি। এটাই কথা মনত ৰাখিবা, অভ্যাসগত আৰু চিৰসত্য বাক্যবিলাক এই টেন্সত থাকিব আৰু এই টেন্সত ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয়। যেনে আই ৱান্ট ইউৰ ছাকচেছ। পিছৰ টেন্সৰ বাবে আমাৰ পৰৱৰ্তী ভিডিঅ'লৈ যোৱাগৈ।